নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি যাব ওলাইছোঁ কামাখ্যা মন্দিৰ। এয়া যাব ওলাওঁতে চাওকচোন, ইমান ডাঙৰ বৰষুণ দিলে। তথাপিও মানে অলপ কমাৰ পিছত ওলাই দিলোঁ আৰু লাহে লাহে মানে অলপ কমিছে, যিহেতু দেৰি হৈছিলে, ইমান দেৰি হৈছেই ৰুমতে, তথাপিতো মানে আৰু কি ৰখি নাথাকিলোঁ, ওলাই দিলোঁ। এয়া আহি পালোঁ মালিগাঁও ব্ৰিজ। এইখন আজি মই প্ৰথম দেখিছোঁ, আজি বোধহয় মানে এমাহে হ'ল চাগে প্ৰায়। এয়া আমি আহি পালোঁ, মানে কামাখ্যা গেট পালোঁ আৰু এতিয়া ওপৰত যাব লাগিব। চাওকচোন ইমান ধুনীয়া হৈ আছে, মানে বৰষুণ দিছিলে যে পাতবোৰত, মানে গছৰ পাতবোৰত ধূলিবোৰ নাই, সেইকাৰণে পূৰা সেউজীয়া হৈ আছে। ইমান ভাল লাগে আৰু ইমান চাফা, মনটো শান্তি লাগি যায় একদম আহিলে। এয়া দাদা আৰু মই গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। চাওকচোন ইমান ধুনীয়া লাগিছে, মানে ডাৱৰীয়া হৈ আছিলে যে বিৰাট ধুনীয়া লাগিছে। আৰু এয়া পাম আৰু আমি মন্দিৰ। এয়া আহি পালোঁ, আহি পাই চাকি ধূপ ল'লোঁ, জোতা চেণ্ডেল থলোঁ, এতিয়া যাই আছোঁ আৰু ওপৰলৈ। আজি মানে সময়টো দেৰি হৈছিলে যে সেইকাৰণে ইমান মানুহ নাছিলে, লাইনত মানুহ আছিলে, এনেই ইমান মানুহ নাছিলে মানে। আমি গৈ আছোঁ এতিয়া। এয়া আহি পালোঁ মন্দিৰ। এতিয়া চাকি জ্বলাব মানে গৈ আছিলোঁ, কিন্তু আগতে য'ত চাকি জ্বলাইছিলে আজিকালি তাত চাকি জ্বলাব নিদিয়ে, মানে কিবা কাম চলি আছে আৰু মন্দিৰৰে, সেইকাৰণে চাকি দিয়া ঠাই বিচাৰি আহি পালে। আৰু এয়া পুখুৰীটো যে আছিলে, পুখুৰীটোৰ পাৰত মানে যোনে আহি পাইছেতো গম পাইছে, আৰু প্ৰায় মানুহেতো আহি পাইছে কামাখ্যা মন্দিৰ। এই পুখুৰীটোৰ পাৰতে এয়া এনেকৈ ব্যৱস্থা কৰি দিছে আৰু চাকি জ্বলোৱা। এয়া আমি ভৰি হাত ধুলোঁ, এতিয়া ভৰি হাত ধুই চাকি জ্বলাব গৈ আছোঁ। চাই থাকক, এয়া দাদাই জ্বলাই আছে, তাৰপিছত মই জ্বলাম আৰু। এয়া তাৰ জ্বলা হ'ল, মোৰো হ'ল। এয়া চাকি জ্বলাই মেলি আমি আহিলোঁ ওলাই। লাইনত মানে বহুত মানুহ আছিলে, যিহেতু আমাৰ যাওঁতে দেৰি হৈছিলে, সেইকাৰণে মানে আমি লাইনত নোসোমালোঁ আৰু বহুত দেৰি হৈ যায় যে। চাওকচোন কিমান দীঘল লাইন। তাৰপিছত আমি এনেই বাহিৰৰ পৰাই মন্দিৰত সেৱা কৰিম বুলি ভাবিলোঁ, তাৰপিছত কিন্তু সেই হ'ল কি ভোগ দিয়াৰ টাইম হৈছিলে সেইখিনি টাইমত, সেইকাৰণে দুৱাৰ বন্ধ আছিলে আৰু সেৱা কৰিব পৰা নাছিলোঁ। তাৰপিছত খুলি দিলে, আমি সেৱা কৰি ওলাই আহিলোঁ। এয়া ওলাই আহি আমি মানে ভোগৰ কাৰণে কুপন দি আছিলে, সেয়া ল'লোঁ। এয়া কুপন ল'লোঁ, তাৰপিছত আমি ভোগ খাম। ইমান টেষ্টি হয় ইয়াৰ ভোগটো। কোনে খাইছে আৰু কোনে খাই ভাল পায় জনাবচোন। মই কিন্তু বিৰাট ভাল পাওঁ খিচিৰি। সেয়া খাই আমি ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ আৰু ৰুম, যিহেতু বৰষুণ আৰু দিব হৈছিলে, সেইকাৰণে মানে বহুত বেছি টাইম থাকিব নোৱাৰিলোঁ, সেইকাৰণে আমি ওলাই দিলোঁ। এয়া আহি পালোঁ ৰুম, ভাগৰ লাগিছে অলপ আৰু বৰষুণো দিছিলে, অলপ তিতিলোঁ আৰু এতিয়া নাই আৰু। এতিয়া আহোঁতে পোৱা নাই, যাওঁতে পাইছিলোঁ। তো কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই
আপোনালোকে জনাব আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই